আহিছে গাৰ্লফ্ৰেণ্ড মই ছিংগল মানুহ ছিংগল হৈ আহিছোঁ চব বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ ৰাস আৰম্ভ হোৱাৰ আগদিনা আমি ইয়ালৈকে আহিছিলোঁ গণেশ মন্দিৰৰ চকলৈকে আৰু আজি আহিছোঁ কিউট কাপোলৰ সৈতে চ' অলপমান ইয়াৰে পৰিৱেশটো দেখাই দিছোঁ কেনেকুৱা হৈ আছে ইয়াতে বেছি ভিৰ ভাৰ নাই বাৰু একদম নৰ্মেল আৰু চিটুৱেশ্যন হৈ আছে দেখাই আছোঁ আমাৰ আজি আমাৰ তিনৰে এটা থিম আছে তাৰমানে আমি ব্লেক ড্ৰেছ থিম কৰি আহিছোঁ মোৰ ব্লেক চাৰ্ট সুমনৰ ব্লেক তাইৰো ব্লেক তাই মাজতে এটা য়েল্লো পিন্ধিছে বাৰু সেইটো মানে ফৰ ষ্টাইল বাট আমি ব্লেক থিম কৰি আহিছোঁ আৰু পুৰা ব্লেকত ব্লেক বিউটি হৈ ঘূৰি থাকে না কি কয় সুমন কিউট কাপল কিবা ক'বা বহুত ভাল লাগিছে ৰাসত আহি বহুত ঘূৰিছোঁ আৰু বাকী আছে ন আৰু বহুত বাকী আছে আৰু দেখাই যাম আমি বহুত বাকী আছে আৰু আজি আমি ৰাতি প্ৰগ্ৰাম চাম নে एकदम फंक्शन আমি रातिपुआ गुसी जाम एकेलगे राति ना जाओ मतलब आज हमारा शेर इतना रात देखेगा कितना देखेगा बहुत देखेगा तेरा सुहावा इधर आओ आके बोल भाई आज शेर सोएगा ही नहीं शेर और शेरनी आज सिर्फ रात देखेगा सुबह हो जाएगा रात देखते देखते सूर्य उदय होगा ही नहीं सिर्फ शेर आज रात देखेगा शेर आज रात बहुत सुबह तक देख कर अपनी औकात दिखा देगा त्रार खान ले लो नाइट सुपर লাগিব शेर ने नाइट सुपर नहीं दिला के अपनी औकात दिखा अरे दिलाऊंगा कमिश्नर আমাক চেৰে গিফ্ট দিছে এই অপৰা আমি কিনি ল'লো না কি কৰিছা কেনেকুৱা লাগিছে চেৰ থেংক ইউ চেৰ আমাক ইমান কাপোৰ কিনে আজি আমি চেৰক খিৰাম আৰু তুন মাৰি কিনে মোক ৰাখছবা আছে আনি কিনে এতিয়া তেল মাৰা নাই খাই চেৰ তল লুটকে সুমন কিবা ক'বা ক'ব লাগে নাই দে আজি লুটি আহিছোঁ চাও কোনটো লৈছা দেখো ল'বা দিব এইটো কিমান 200 টকা সুমনতে কি ট্ৰাই কৰবা নেকি ট্ৰাই কৰি ল'ম নাকি এইটো কি মতা আছে মতাৰ মান মতা হ'ব ন এইফালে চব 150 200ৰ কাপোৰবিলাক আছে ধুনীয়া ধুনীয়া কিবা কিবা আপোনালোকক লাগিলে ল'ব পাৰিব নন্দা ব্ৰেকআপ তে কিয় হ'ল নাম কিবা দুখ আছে জীৱনত এই দুখ বুলি নাই সকলোৱে মানে অলপ আনকমন নাম পিছে মোৰ হঠাৎ আহিল একদম ইউনিক নাম যেটা ভাল লাগি গৈছে আৰু মানে এনেকে লগাই দিওঁ আৰু সেই বুলি ভাবি ব্ৰেকআপ টি বুলি লগাই দিওঁ ঠিকে আছে আৰু আইটেম কি আছে আইটেম টেকেলি পিঠা আছে তাৰপিছত তেল পিঠা আছে পাত বান্ধা পিঠা আছে মানে চব অসমীয়া থলুৱা খাদ্য আৰু স্পেচিয়েল সম্পূৰ্ণ অসমীয়া একদম বঢ়িয়া এইখন আছে নয়নদাৰ চাহৰ দোকান আৰু ইয়াতে পিঠা চিঠা সকলোবিলাক পায় আৰু আমি খালোঁ তেল পিঠা কলপাত পিঠা আৰু লগত খাইছোঁ কেটেলি মুখত দিয়া পিঠা আৰু এয়া চাহ বহুত বেছিয়ে শ্বপিং হৈ গ'ল আমাৰ আৰু বৰ্তমান আমি সাগৰত জিৰাইছোঁ আমাৰ এতিয়া মানে ৰাস চোৱা মানে আমি শ্বপিং কৰিব অহা যেন হৈছে ফেঞ্চি বজাৰ না ফেঞ্চি বজাৰতো ইমান কৰা নহয় আমি যিমান ৰাস কৰিছোঁ চাব আহি আমাৰ যিমান এতিয়া কেইটা বাজিল ঘড়ীটো জল্দি দেচোন কেইটা বাজিল 12:47 আমি বৰ্তমানে শ্বপিঙে কৰি আছোঁ আৰু ভাগৰত আমি অলপমান জিৰাইছোঁ शेर कितना बोलो नहीं अभी भी शेर के पास थोड़ा सा पैसा बचा है और हम खत्म करेंगे उसको कैसे उड़ाए वही सोच रहे हैं अभी अंदर आए हैं हम कुछ ना कुछ करेंगे सो एवरीवन আপোনালোকক আজি ভিডিঅ'টো দেখালোঁ আৰু আজি ভিডিঅ'টো ঘৰত যায় নহয় ইয়াতে শেষ কৰিম আমি বহুত বেছি শ্বপিং কৰিলোঁ সুমনক পুৰা ফুল লুটিছোঁ দিও আৰু তাৰ অৱস্থা এতিয়া অলপমান বেয়া আৰু সংকটজনক এয়া আৰু আছে দুটা তাৰ হাতত আজিৰ ভিডিঅ'টি ইমানখিনিয়ে আছিলে যদি ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু কিউট কাপোৰক এটা লাভ দি দিব লাভ দি দিব চ' আজিৰ কাৰণে গুড নাইট অন্য এটা ভিডিঅ'তে লগ পাম তেতিয়ালৈকে বাই বাই দিবৰ কাৰণে হাত নাই বাই বাই